মৰমৰ ছাত্ৰ ছাত্ৰীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছ চেপ্টাৰ 1 বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যা চেপ্টাৰটোৰ যিমানকেইটা MCQ টাইপ প্ৰশ্ন হয় প্ৰতিটো প্ৰশ্নৰ এনসাৰসমূহ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল পৰম নকি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন 135 আৰু 225ৰ গসাগু হল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কেনেকৈ হ'ল মই তোমালোকক বুজাই দিছোঁ। এই যে 135 আৰু 225 আছে, এই দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো কোনটো? 225। এই 225ক আমি 135ৰে কি কৰিম? ডিভাইড কৰিম। ডিভাইড তেতিয়ালৈকে কৰিম যেতিয়ালৈকে ভাগশেষটো আমি শূন্য নাপাওঁ। গতিকে 225ক 135ৰে আমি ডিভাইড কৰিলে 1 বাৰ যাব 135। এতিয়া 225ৰ পৰা 135 মাইনাছ কৰিলে কিমান পাম? আমি 90 পাম। এতিয়া কি হ'ল? এই যে ৰিমাইণ্ডাৰ, এই ভাগশেষটো আৰু এই যে কি আছে আমাৰ ডিভাইচৰ আছে, গতিকে এই দুটাৰ ভিতৰত 135টো ডাঙৰ। গতিকে ইয়াক আমি আকৌ এনেকৈ ডিভাইড কৰিম 135। এতিয়া 91 জাৰ 90 অৰ্থাৎ 90 × 90। এতিয়া 135ৰ পৰা 90 যদি আমি মাইনাছ কৰি দিওঁ 45 পাম, হয়নে? এইবাৰ কি কৰিম? এই 45ৰে 90ক আমি ডিভাইড কৰিম। 45ৰে 90ক ডিভাইড কৰিম। 45 2 জাৰ 90। ভাগশেষ কি পালোঁ? আমি 0 পালোঁ। অৰ্থাৎ 45ৰে আমি ডিভাইড কৰি কি পালোঁ? 0 পালোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ড অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? তাৰমানে ঘড়ী এটা এটা ঘণ্টা 18 ছেকেণ্ড পিছত বাজে আৰু আন এটা কি হয় 60 ছেকেণ্ড পিছত বাজে। অন্তৰাল মানে ডিফাৰেঞ্চটো কিমান? 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ মাজত ডিফাৰেঞ্চ। এতিয়া দুয়োটা ঘণ্টা যদি একেলগে বাজে তেন্তে ঘণ্টা দুটা পুনৰ একেলগে কেতিয়া বাজিব? তেতিয়াহ'লে এই প্ৰশ্নটোৰ প্ৰথমতে আমি কি ওলাম? লসাগু ওলাম। চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এতিয়া লসাগু কেনেকৈ ওলাম? 18টো আমি কি কৰিম? উৎপাদক ওলাম। কেনেকৈ? 2 3 জাৰ 6 6 3 জাৰ 18। এবাৰ 60ৰ আমি উৎপাদক ওলাম 2 2 জাৰ 4 4 3 জাৰ 12 12 5 জাৰ 60। এতিয়া ইয়াত চোৱা মিল আছে, হয় না? মিলকেইটা আগত এনেকৈ উলিয়াই লওঁ। 2 এটা মাৰিলোঁ আৰু 3 এটা পালোঁ। আৰু মিল নথকা কি আছে? 2 5 3 5 2। গতিকে 3 5 2 3 5 2 2 3 জাৰ 6 6 3 জাৰ 18 আৰু 5 2 জাৰ 10। 18 × 10 180। দুটা ঘণ্টা পুনৰ একেলগে বাজিব 180 ছেকেণ্ড পিছত। কাৰেক্ট আনচাৰ অপশ্যন ডি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 52 × 32 আৰু 35 × 53 গসাগু হ'ল। একেবাৰে সহজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 52 × 32। নেক্সট প্ৰশ্ন, তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক? একেবাৰে শুদ্ধ উত্তৰটো হ'ব ইয়াৰ অপশ্যন চি 64/455। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1/7।
ইয়াৰ পিছৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি লোৱা √7 এটা √7 এটা কি হয় অপৰিমেয় সংখ্যা হয় গতিকে চাৰিটা অপশ্যন দিয়া আছে তাৰে ডি নম্বৰটো শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যদি লসাগু 9126 লসাগু যদি 182 হয় তেতিয়াহ'লে গসাগু কিমান 91 আৰু 26 গসাগু কিমান একেবাৰে সহজ 91 and 26 লসাগু হৈছে 182 গতিকে 91 into 26 যদি আমি 182 ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে ডিভাইড কৰিলে আমি পাম 13 গতিকে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 13 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৰিমেয় সংখ্যা 14,588 by 625 দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি √3 by √27 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যাতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে ইউক্লিডৰ বিভাজনৰ যিটো সূত্ৰ তোমালোকে পাইছা এই সূত্ৰটো কাৰেক্ট আনসাৰ গতিকে সূত্ৰটো কি আছিল বি নম্বৰটো সূত্ৰ হয় a = b q + r 0 less than equal r less than equal b গতি ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি কাৰেক্ট আনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল চাৰিটা অপশ্যন দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি √3 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দিয়া আছে গসাগু 306 and 657 গসাগু কিমান 91 তেন্তে 306 আৰু 657 লসাগু কিমান একেবাৰে সহজ যি দুটা নাম্বাৰ দিয়া থাকে সেই দুটা নাম্বাৰক আমি কি কৰিম গসাগুটি দি হৰণ কৰিম হৰণ কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো পাম আমি অপশ্যন 4 22,033,338 ছাত্ৰসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে তোমালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 8, 9, 25 গসাগু হ'লে একেবাৰে সহজ এইটো তোমালোকৰ কিতাপতে আছে 8, 9 আৰু 25 গসাগু হ'ব অপশ্যন ডি 1 নেক্সট প্ৰশ্ন তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিয় এই দুটা আমি যদি ইনটু কৰে এইটো কি a plus b a minus b a plus b whole into a minus b whole into ফৰ্মুলা পৰিছে ইয়াৰ সূত্ৰটো কি আছিল a square minus b square গতি √2 যদি স্কয়াৰ কৰো আমি 2 পাম আৰু 3 যদি স্কয়াৰ পাও আমি 3 পাম গতি 3 minus 2 1 এটা কি হয় পৰিমেয় সংখ্যা গতি ইয়াত কি কৈছে অপৰিমেয় সংখ্যা নহয় গতি অপশ্যন চি টো নহয় ধন্যবাদ